যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা টোটেল 1,48,000 টকা আপোনাৰ নিজৰ বেংক একাউণ্টত লাভ কৰিবলৈ সক্ষম হোৱা নাই তেতিয়াহ'লে আজিৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই লওক কিয়নো আজিৰ ভিডিঅ'টোত আমি স্পেচিয়েলি কথা পাতিম এই যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা আছে ইয়াৰ তৰফৰ পৰা 2025 বৰ্ষৰ একেবাৰে লেটেষ্ট একেবাৰে নতুন এটা ভেৰিফাইড লিষ্ট মুকলি কৰিছে এই লিষ্টত যদি আপোনালোকৰ নাম আছে তেতিয়াহ'লে 100% কনফাৰ্ম অতি শীঘ্ৰে আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব তো যদি আপোনালোকে লিষ্টখন চাব বিচাৰে তেতিয়াহ'লে এইটো যিটো পেজ ইয়াতে আপোনালোকে চাবলৈ পাৰিছে এই পেজটোৱে হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল পেজ আৰু ইয়াতে আপোনালোকে প্ৰথমে আহি যাব ইয়াতে অহাৰ লগে লগে এইটো যিটো ওপৰত আপোনালোকে 3 লাইন ইয়াতে চাবলৈ পাৰিছে এই 3 লাইনত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো সাইডত চাওক স্পষ্টভাৱে বিভিন্ন ধৰণৰ আপোনালোকে অপচন চাবলৈ পাৰিছে প্ৰথমে লিখা আছে এবাউট সেকেন্ডত লিখা আছে আৱাস সফট এই আৱাস সফট যত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এই যিটো ৰিপৰ্ট বুলি যে লিখা আছে এই ৰিপৰ্টত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে নেক্সট এনেকুৱা সিস্টেম এটা পেজ খোল খাই যাব এই পেজটো ওপেন হৈ যোৱাৰ লগে লগে তলফালে আপোনালোকে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰি কৰি যায় এইটো যেটো H নাম্বাৰ অপচন যেটো আপোনালোকে চাব পাৰিছে এই H নাম্বাৰ অপচনত লিখা আছে সোশিয়াল অডিট ৰিপৰ্টস ইয়াৰ এটাই কেৱল মাত্ৰ অপচন আছে যত লিখা আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইটো যেটো অল ষ্টেটস বুলি লিখা আছে ইয়াতে আহি আপুনি নিজে কোনটো ৰাজ্যত বসবাস কৰে হেইটো ৰাজ্যৰ নাম যত লিখা থাকিব তাতে ক্লিক কৰি দিব পিছত আপোনালোকে এইটো যেটো সিলেক্ট এই সিলেক্টত ক্লিক কৰি এইবাৰ আপুনি নিজে কোনটো ডিস্ট্ৰিক্টৰ অধীনত আপোনাৰ নিজৰ ঘৰটো হয় সেই ডিস্ট্ৰিক্টত ক্লিক কৰিব এইবাৰ আপোনালোকে আকৌ এই সিলেক্টত ক্লিক কৰি আপুনি কোনটো ব্লকৰ অধীনত বসবাস কৰে হেইটো ব্লকৰ নাম যত লিখা থাকিব তাতে আপোনালোকে এনেদৰে ক্লিক কৰিব এইবাৰ আপুনি এই সিলেক্টত ক্লিক কৰি আপুনি নিজে কোনখন গাঁও পঞ্চায়তৰ অধীনত বসবাস কৰে হেইটো গাঁও পঞ্চায়তৰ নাম যত লিখা থাকিব তাতে আপোনালোকে এনেদৰে ক্লিক কৰিব আৰু ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে আকৌ এই সিলেক্টত ক্লিক কৰি 2024-25 বৰ্ষত যেহেতু মই অলপ আগত আপোনালোকক কৈ দিলু যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা 2025 বৰ্ষৰ একেবাৰে নতুন ভেৰিফাইড লিষ্ট মুকলি কৰিছে এই লিষ্টখন যেহেতু আমি চাবলৈ ইয়াতে আইছো তো অবিয়াসলি 2024 আৰু 2025 বৰ্ষ যত লিখা থাকিব তাতে আপোনালোকে এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে তলফালে স্ক্ৰল কৰি কোনটো আঁচনিৰ অধীনত আপোনালোকে চৰকাৰী ঘৰ পাব বুলি আশাত বাট চাই আছে অবিয়াসলি এইটো যেটো প্ৰথম অপচন চাবলৈ পাৰিছে যত লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে তলফালে স্ক্ৰল কৰি এইটো চাওক তলত ক্যাপচন নম্বৰটো যে ইয়াতে চাবলৈ পাৰিছে মোৰ যেটো ক্যাপচন নম্বৰ আহিছে আপোনালোকৰ হয়তো কিবা বেলেগো আহিব পাৰে এই ক্যাপচন নম্বৰটো এই খালি ঠাইত পূৰণ কৰি এই সাবমিটত আপোনালোকে ক্লিক কৰি দিব আৰু আপোনালোকে নিজৰ ক্যাপচন নম্বৰটো এন্টাৰ কৰি তলফালে স্ক্ৰল কৰিলে ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে মই যেটো গাঁও পঞ্চায়তত বসবাস কৰো হেইটো গাঁও পঞ্চায়তত নতুনকৈ যেটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা লিষ্ট এখন মুকলি হৈছে এই লিষ্ট অনুযায়ী এই কেইজন মানুহ ওপৰত চাবলৈ পাৰিছে বেনিফিচিয়াৰী নাম আৰু স্কিম নেম ফাইনান্সিয়েল ইয়াৰ তলফালে স্ক্ৰল কৰিলে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিব এইটো সাইডত চাব পাৰিছে যে আপোনালোকৰ যেটো প্ৰধানমন্ত্ৰী আৱাস যোজনা আছে এইটো আপোনালোকৰ এই 2024-25 বৰ্ষৰ একেবাৰে নতুন লিষ্ট হয় এইটো ইয়াৰ যদি অল ডিটেইলছ টু চাব বিচাৰে তলফালে স্ক্ৰল কৰিলে চাব ইয়াতে কেৱল মাত্ৰ 14 জন নে কিমান জনৰ নাম আছে কিন্তু অল ডিটেইলছ যদি চাব বিচাৰে তেতিয়াহলে ওপৰত চাওক এইটো ডাউনলোড পিডিএফ বুলি যে ইয়াতে লিখা আছে এই ডাউনলোড পিডিএফত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তেওঁলোকে অলপ সময় লৈ ডাউনলোড হৈ যাব ইয়াতে চাবলৈ পাৰিছে স্পষ্টভাৱে যে ডাউনলোড হৈ গৈছে এইবাৰ আপোনালোকে চাব পাৰিছে অল ডিটেইলছ প্ৰথমে আপোনালোকে চাব পাৰিছে বেনিফিচিয়াৰী নাম স্কিম নেম বিপিএল নে এপিএল ৰ পৰা জব কাৰ্ড নেম বা হাউস ষ্টেটাস টোটেল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা কিমান টকা আপোনাৰ নামত স্যাংচন হৈছে হেইটো আপোনালোকে চাব পাৰিব এই পৰ্যন্ত কেইটা কিস্তি আপোনালোকে পাবলৈ সক্ষম হৈছে হেইটো বস্তু ইয়াতে চাব পাৰিব অৰ্থাৎ কি অল ডিটেইলছ এইটো যেটো লিষ্ট মই আপোনালোকক দেখুৱাই আছো এই লিষ্টত কিন্তু চাব পাৰিব তলফালে আপোনালোকে অতি ভালদৰে চাই লব এইটো যেটো আপোনালোকে লিষ্ট সমূহ চাই আছে ইয়া এই সকল হল বেনিফিচিয়াৰী নাম ইয়াতে আপোনালোকে চাই লব আপোনাৰ নামটো আছে নেকি যদি আছে তেতিয়া হলে আপোনালোকে এইটো যেটো ৰেজিষ্ট্ৰেচন নম্বৰ আছে এই ৰেজিষ্ট্ৰেচন নম্বৰটো আপোনালোকে প্ৰথমে কপি কৰি লব
বেক কৰি আপোনালোকে ইয়ালৈকে আহিব ইয়ালৈকে অহাৰ লগে লগে অপৰ ফালে স্ক্ৰল কৰিব অপৰ ফালে স্ক্ৰল কৰি এইটো যেটো 3 লাইন আপোনালোকে চাবলৈ পাৰিছে এই 3 লাইনত আকৌ আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে চাওক এইটো যেটো ষ্টেক হোল্ডাৰ্স বুলি যে লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যেটো প্ৰথম অপচন চাবলৈ পাৰিছে PMAYG বেনিফিচিয়াৰী ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে চাবলৈ পাৰিছে এন্টাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ হেই যে মই অলপ আগত কিবা এটা নাম্বাৰ কপি কৰিলো হেইটো নাম্বাৰে ইয়াতে আপোনালোকে পেষ্ট কৰি দিব এইটো নাম্বাৰ ইয়াতে পেষ্ট কৰি দিয়াৰ লগে লগে এইটো যেটো ক্যাপচা নম্বৰ চাবলৈ পাৰিছে এই ক্যাপচা নম্বৰটো এই খালি ঠাইখনত আপোনালোকে এন্টাৰ কৰি এইটো যেটো সাবমিট বুলি লিখা আছে গ্ৰীন কালাৰৰ এই সাবমিটত ক্লিক কৰি দিব আৰু আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰটো এন্টাৰ কৰি সাবমিটত ক্লিক কৰাৰ লগে লগে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে মই যাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো এন্টাৰ কৰিছিলো তাৰ অল ডিটেইলছ এনেদৰে আপোনালোকে চাবলৈ পাৰিব ষ্টেট নাম ডিস্ট্ৰিক্ট ব্লক গাঁও পঞ্চায়ত ভিলেজৰ নাম বেনিফিচিয়াৰী ডিটেইলছ তলফালে স্ক্ৰল কৰিলে আপোনালোকে আৰু চাব পাৰিব এইজন মানুহে এই পৰ্যন্ত কিমান টকা পাবলৈ সক্ষম হৈছে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে টোটাল দুটা কিস্তি পাবলৈ সক্ষম হৈছে প্ৰথম কিস্তি 32500 টকা আৰু সেকেন্ড যেটো কিস্তি হেতু হল 48750 টকা এনেদৰে আপোনালোকে অল ডিটেইলছ চাবলৈ পাৰিব যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা চৰকাৰী এটা ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই তেতিয়া হলে নতুনকৈ যেটো ভেৰিফাইড লিষ্ট মুকলি হৈছে এই লিষ্টটো আপোনালোকে মই যেটো সিস্টেমত দেখুৱাই দিলো এইটো সিস্টেমত চেক কৰি লওক